অ' আচ্ছা, ভিডিঅ' বনি গ'ল নেকি? হাই, মই ভবাই নাছিলোঁ ভিডিঅ' হৈ যাব বুলি। অ' ৰ'ব মই আপোনালোকক কিবা এটা ক'ব বিচাৰি আছিলোঁ, কিন্তু ফাইনেলি ক'ব পৰা নাই ইমান সময়। এতিয়া আপোনালোকক কৈ আছোঁ যে আজি মই এটা বস্তু কিনিব গৈ আছোঁ। বস্তুটো কি বস্তু কিনিম আপোনালোকে চাই থাকক। আৰু বৰ্তমান আমাৰ ইয়াত গাড়ী আহি ৰেডি হৈ গ'ল। এইখন গাড়ী আহিছে আমাৰ, বৰ্তমান গাড়ীত উঠিম। অ' ভাই, গাড়ী লকটো খোলাহে, গাড়ী লক খোলা পটাপট। আৰু আমি এতিয়া গৈ আছোঁ ৰাঙাপাৰা। আৰু ফাইনেলি আমি ৰাঙাপাৰা যাম, আৰু ৰাঙাপাৰাত এটা বস্তু কিনিম, আপোনালোকে চাই থাকক। আৰু মোৰ লগত আছে এয়া আমিৰ ভাই। অঁ বোলা বোলা, দেৰি হৈ আছে, এনেই দেৰি হৈ আছে। গাড়ী চাই থাকিব হা, গাড়ী চাই থাকিব। আমাৰ এয়া ড্ৰাইভাৰ আছে নেকিবোৰ। ঠিক আছে ব'লক, আমি বেছি দেৰি নকৰোঁ, আপোনালোকে চাই থাকক। আমি ৰাঙাপাৰা গৈ আছোঁ। ফাইনেলি এতিয়া গাড়ীত উঠক। ভৰিটোতো অকণমান লাগিছে, কিন্তু গাড়ীত সোমাই গ'লোঁ আমি। আচ্ছা, এতিয়া গাড়ীত আপোনালোকে চাই থাকিব কি কি কিনিম আমি। এই লক নহয় তেতিয়াহ'লে বা ৰাঙাপাৰা যোৱাৰ পিছত আমি দোকানত কেনেধৰণে কিনিলোঁ আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু আপোনালোকে কমেণ্টত সুধিলে জনাই দিম বাৰু কিমান দি কিনিছোঁ, কি কথা কি বতৰা। বাছ এনেকৈ আমি গ'লোঁ, গৈ ৰাতি ঘৰত ল'লোঁ। তাৰপিছত আপোনালোকে চাই থাকক। হেল্ল' গাইজ, আমি ফাইনেলি আহি ঘৰ পালোঁ। এতিয়া আমি বস্তু কিনি আনিছোঁ, সেইটো আপোনালোকে চাব। আৰু এতিয়া আমি আনবক্সিং কৰিম। আমি এইটো বস্তু আনবক্সিং কৰিম, চাব। ভিতৰত যাওঁ, দৰ্জাখন খোলা পটককৈ। গাড়ী মোবাইলৰ লাইটটো অকণ জ্বলাই দিবা নেকি? আমাৰ আন্ধাৰ হৈ আছে, বাহিৰৰ লাইটবিলাক য়েছ, এইটো লোৱা। আৰু এটা বস্তু আনিলোঁ, এইটো বস্তু, এইটো এটা চাব পাব আপোনালোকে। এই খাৰা ড্ৰাইভাৰটা আপুনি আহক, ভিতৰলৈ আহক। আচ্ছা, এয়া ফাইনেলি ঘৰ আহি সোমাই গ'লোঁ। ঘৰত আহি সোমাই আমাৰ ৰুমত ৰাখিলোঁ এইকেইটা বস্তু। আৰু আজি আনবক্সিং কৰিম আমাৰ এই বস্তু এটা। কি বস্তু? চাই যাওক, আপুনিও চাই যাওক। বাছ, এইটো কি বস্তু? এইটো ষ্টেণ্ড। এইটো ষ্টেণ্ড হয়, ইয়াত মোবাইলো লগাব পাৰিব। বাছ ষ্টেণ্ড, এইটো ষ্টেণ্ডটো না, হয় নেকি? ষ্টেণ্ডটো খুলি দিব। বাছ, ষ্টেণ্ডটো ফিটিং কৰি দিব। ফটোকে নাটানিব, টানিলে ফটোকে আপোনাৰ বস্তুটো লুজ হৈ যাব। এইটো ক্লিপটো খুলিব লাগিব না, খুলি পেলাই যিমানটো আপোনাৰ লাগে আৰু তিমানটোত বন্ধ কৰি দিব পাৰি এইটো। আচ্ছা, জানেই আমাৰ ভঙা চিঙা ঘৰ। আৰু এইটো ষ্টেণ্ডটো ফাইনেলি হৈ গ'ল লগোৱা। তলত ঠিক আছে ইয়াত। বাছ, ষ্টেণ্ড হৈ গ'ল। আচ্ছা, এই বস্তুটো এনেকৈ হেণ্ডেলেৰে ঘূৰালে এইটো ওপৰলৈ উঠে। বাছ, এইটো আমাৰ কেমেৰাৰ ষ্টেণ্ড মানে। বাছ, ইমানটোৱে হৈ যাব। আৰু ইয়াত কেইটামান বস্তু আছে, ফেচিলিটি আছে। এইটো আপোনাৰ মিটাৰ হয়, আপুনি লেভেলটো ঠিক কৰি ৰাখিব পাৰে। আৰু ইয়াত এটা আছে আপোনাৰ এক্সট্ৰা বস্তু এটা আছে, ইয়াত ৰিমোট আছে, কেমেৰা ৰিমোট আছে। এইটো কেমেৰা ৰিমোটটো এইটো মই উলিয়াই দিছোঁ। এইটো কেমেৰা ৰিমোটটো, এইটো ব্লুটুথটো কানেক্ট কৰি ল'ব। কানেক্ট কৰি পেলাই আপুনি ইয়াত যদি টিপি দিয়ে, আপোনালোকক দেখাই আছোঁ বাৰু কেনেকৈ টিপিব লাগে বা কেনেকৈ কি কৰিব লাগে। আৰু কানেক্ট কৰিম, এইটো বৰ্তমান এনেকৈ থাক। আমাৰ মেইন বস্তুটো আনবক্সিং হ'ব, এইটো বস্তু। এইটো চাই ল'ব। এইটো এটা সদাও লাগিব নেকি? নালাগে। কুঠাৰ লাগিছিল ন? সব খুলি দিম আজি। বা লাইট অফ কিয়া। আচ্ছা, ৰিং লাইট। সেইটো ৰিং লাইট উলিয়াই দিব। ফিটাডাল কাটিব লাগিছিল নহয়, কুঠাৰ দি ফিটা কাটিব লাগিছিলে। এইটো ৰিং লাইটটো ফিটিং কৰিম আমি। লাইটত ফিটিং কৰিম এইটো লাইনৰ হেৰিত। আচ্ছা, এইটো আমাৰ লাইট ফিটিং কৰি থকা হৈছে বৰ্তমান। পটাপট। এইটো কি বস্তু হয়? কি বস্তু হয়? এইটো ৰিমট। এইটো মানে লাইটৰ ফেচিলিটি ৰিমট হয়।
এইটো আপোনাৰ কালাৰ চেঞ্জ কৰিব পাৰিব কালাৰ মানে তিনিটা কালাৰ ঠিক আছে আমি দেখাম আমাৰ দৰ্শকক এইবিলাকত এই এইটো বস্তু মোবাইল হোল্ডাৰ এইবিলাক এইটো মোবাইল লগাবৰ কাৰণে তিনিটা ফেচিলিটি দিছে ইয়াত তিনিটা আছে এইটো এটা এই তিনিটা আছে আচ্ছা আৰু আমি হেৰিটো ইয়াত লগাই দিম এইকেইডাল কি হয় এইকেইটা ললিপপ নেকি ললিপপটো নহয় বাৰু এইটো ললিপপ নহয় এইটোও ললিপপ নহয় ডাইৰেক্ট নেকি এইটো ফোন কৰিম ডাইৰেক্ট হয় নাই সেইকেইটা চুইচ আছে কোনটো চুইচ সেইফালে এইটো ইয়াত লগোৱা এই ছাইডৰ চুইচ দিবা য়েছ আচ্ছা গাইছ আহি গ'ল এতিয়া এইটো আমাৰ লাইটটো এইটো আমাৰ লাইট অন হৈ গ'ল কালাৰ চেঞ্জ কৰিব হ'লে বেলেগ কালাৰ এইটো চাওক এটা আচ্ছা ইয়াত কালাৰ এইটো এটা তিনিটা কালাৰ আছে আৰু আপোনাৰ কালাৰটো এডজাষ্ট কৰিব পাৰিব কম বেছি মই ষ্টেণ্ডত লগাই আপোনালোকক দেখাম কেনেকৈ ধৰণৰ লগাব লাগে আৰু কি কৰিব লাগে ইয়াত পাৱাৰ বঢ়াব পাৰি আৰু লাইটটো বিশেষকৈ এয়া আপুনি চাই ল'ব এয়া চাওক ষ্টেণ্ডৰ লাইটৰ পোহৰত কেনেকুৱা হৈছে চাওক এইটো লাইট আপোনালোকে যদি কিনিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত আমি নাম্বাৰ দি দিম আপোনালোকে কল কৰিব পাৰে আমাক আৰু ইয়াৰ লগত এয়া কেমেৰাৰ হেৰিকেইডাল আছে আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ বাৰু এয়া চাই লওক লাইটটো জ্বলোৱাৰ পিছত মানুহৰ ফটোটো কেনেকুৱা আহে আৰু ভিডিঅ' কেনেকুৱা হয় কালাৰটো চেঞ্জ কৰি দিয়া কালাৰটো চেঞ্জ ৰিম'টত কালাৰটো চেঞ্জ কৰিব পৰা এইটো কালাৰ মজা আছে এইটো এইটো মজা আৰু লাইটৰ পাৱাৰ বঢ়াব পাৰে ইয়াত কেইটামান চুইচ আছে এইটো ডিছপ্লে চুইচ হয় মোবাইলটো আমাৰ ইয়াত চাব এইকেইটা ৱেলকাম টু মাই ইউটিউব চেনেল এইটো এয়া মাইনাছ কৰিলে লাইটৰ পোহৰটো কমি গ'ল আৰু ইয়াত এইটো প্লাছত এনেকৈ টাচ কৰিলেই হ'ল খালি টাচ কৰিলে বাঢ়ি যাব ইয়াত পূৰা ফুল বাঢ়ি গৈছে ইয়াত মুড আছে এইটো বগা কৰিলে বগা পাৰিব এইটো নীলা হালধীয়া যোনটো কালাৰ লাগে আপোনাক যোনটো কালাৰ লাগে সেইটো কালাৰ দি আপুনি আৰু এতিয়া ফাইনেলি এনেকৈ কৰি ভিডিঅ'টো হৈ গ'ল আমাৰ চাই লওক দেখিছে কিমান ধুনীয়া হৈছে আৰু মই ভিডিঅ' বনাই আপোনালোকক দেখাম বাৰু কেনেকুৱা হয় চাব আৰু শেষত ক'লোঁ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনৰ বটামটো টিপিব যাতে আগতীয়াকৈ মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে শুভৰাত্ৰি গুড নাইট